বিগত প্ৰায় এমাহ ধৰি প্ৰখৰ ৰ'দ আৰু উৎকট গৰমে জ্বলা-কলা খুৱাইছিল ৰাজ্যবাসীক। প্ৰচণ্ড গৰমত উৱাদিহ নোপোৱা হোৱাৰ উপৰিও পানীৰ অভাৱত খেতিপথাৰত কঠীয়া সিঁচিব নোৱাৰি চিন্তিত হৈ পৰিছিল একাংশ কৃষক। অৱশেষত পৰমেশ্বৰৰ কৃপাত ধৰিত্ৰীৰ বুকুলৈ নামি আহিল এজাক বৰষুণ। শেহতীয়াভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱাকালিৰে পৰা আৰম্ভ হোৱা দুই এজাক পাতলীয়া তথা মজলীয়া বিধৰ বৰষুণে উৎকট গৰমৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে কৃষকৰ মুখত বিৰিঙাই তুলিছে সন্তোষৰ হাঁহি। সময়ৰ খৰ সময়ত মাৰিব বিচৰা একাংশ কৃষকে ইতিমধ্যে বৰষুণৰ অপেক্ষাত ৰৈ নাথাকি খৰাং বতৰৰ মাজতে খাল বিলৰ পৰা পানী তুলি হ'লেও উপযুক্ত সময়ত নিজৰ মাটিডৰাত বহুত আশাৰে কঠীয়া সিঁচিছে। পিছে বৰষুণে সেইসকল কৃষকৰ কঠীয়াডৰা জি উঠাত সহায় কৰিলে যদিও শেহতীয়াভাৱে অন্য এক মানৱসৃষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে দৰং জিলাৰ কৃষকসকল। এই কঠীয়া সিঁচাৰ বতৰতো এচাম অসাধু ব্যক্তিয়ে নিজৰ পোহনীয়া গৰু ছাগলীবোৰ এৰি দিয়াৰ ফলত বহু কষ্ট তথা আশাৰে সিঁচা কঠীয়াবোৰ উদঙীয়া গৰু ছাগলীবোৰে খাই উভালি তথা গছকি কৃষকসকলৰ চৰম ক্ষতিসাধন কৰিবলৈ লৈছে। খেতিৰ বতৰত পোহনীয়া গৰু ছাগলীবোৰ এৰাল দিয়াৰ পৰিৱৰ্তে এইদৰে কৃষকৰ ক্ষতিসাধন কৰিবলৈ এৰি দিয়া কাৰ্যক মানৱতা বিৰোধী আখ্যা দিছে স্থানীয় সচেতন মহলে। নিউজ ডেস্ক ৰিপৰ্ট, আপোচবিহীন সংবাদ।